Hello, namaste, and welcome, guys. মোৰ এই চেনেল আই লাভ ডগছ নামটো শুনিয়ে চাগে গম পাইছে আই লাভ ডগছ তাৰমানে এই চেনেলটো হ'ল মোৰ নিচিনা কুকুৰ প্ৰেমীসকলৰ কাৰণে। আগতে কৈ থওঁ, এই চেনেলটোত অকল আলোচনা কৰিম কুকুৰৰ সম্পৰ্কত। হয় গাইজ, এই চেনেলটো মোৰ খোলাৰ উদ্দেশ্যই হ'ল সেইটো যে আমি এই চেনেলটোৰ থ্ৰুদি কুকুৰ সম্পৰ্কত আলোচনা কৰিম। কুকুৰ যিটো আমাৰ বহুত বিশ্বাসী বন্ধু, যিবোৰ সময়ত বহু ক্ষেত্ৰত উপেক্ষিত বা অৱহেলিতও হয় আৰু বহুতে ইয়াক পোহেও। গতিকে এই চেনেলটোৰ থ্ৰুদি গাইজ আমি সেইটোৱে আলোচনা কৰিম আৰু লগতে আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ কুকুৰৰ প্ৰজাতিৰ বৈশিষ্ট্য, কোন কুকুৰ পোহা ভাল, কোন মানুহৰ কেনেধৰণৰ কুকুৰ প্ৰেফাৰ কৰে, নাই ফেমিলি ডগ নে গাৰ্ড ডগ নে আৰু তেনেকুৱা বহুত ধৰণৰ ব্ৰীড আছে। আৰু আমাৰ কিছুমান যিবিলাক আমাৰ ষ্ট্ৰেট ডগ, যিসমূহ আমাৰ ষ্ট্ৰেট ডগ, সেই ষ্ট্ৰেট ডগসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে গাইজ, গতিকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ ল'ব। আৰু এই চেনেলটোত আৰু নানান ধৰণৰ কথা আলোচনা কৰিম, যেনেকুৱা কুকুৰৰ ডায়েট প্লেন, কুকুৰৰ ভেকচিনেশ্যন, মুঠতে কুকুৰ সম্পৰ্কে এজ ইট ইজ অল এভৰিথিং সকলো আলোচনা কৰিম এই চেনেলটোত। আপোনালোকে যদি কুকুৰৰ ওপৰত আগ্ৰহী বা কুকুৰ পোহাৰ যদি আপোনালোকৰ ইচ্ছা আছে, তেতিয়ালৈকে আপোনালোকে মোৰ এই চেনেলটোৰ লগত আজিয়ে জড়িত হৈ লওক, যাৰ নাম হ'ল আই লাভ ডগছ। আৰু মোৰ নাম গাইজ, মই আপোনালোকক জনাই দিছোঁ, মোৰ নামটো হ'ল কৌশিক দত্ত। আৰু মই খুব কুকুৰৰ ওপৰত ক্ৰেজি। মোৰ বিৰাট কুকুৰৰ ওপৰত মৰম। মই নিজেও কুকুৰ পোহোঁ আৰু আপোনালোককো মই সেই বিষয়ে উপদেশ দিব পাৰিলে বা সেই বিষয়ে যদি আপোনালোকক মই অলপ এৱাৰনেছ পেদা কৰিব পাৰোঁ বা এৱাৰনেছ দিব পাৰোঁ আপোনালোকৰ মনত, তেতিয়া মোৰ ভাল লাগিব। ঠিক আছে গাইজ, আগতে কৈ দিওঁ, এই চেনেলটোত অকল সেইসকল লোকৰ কাৰণেহে খুলিছোঁ যিসকলৰ কুকুৰৰ ওপৰত আগ্ৰহ আছে, মানে কুকুৰ পুহিব বিচাৰে বা কুকুৰ আছে, যাৰ কুকুৰ নাই সি পুহিব বিচাৰে, প্লেন কৰি আছে, তেনেকুৱা মানুহৰ কাৰণে এই চেনেলটো গাইজ। গতিকে আপোনালোকে জড়িত হৈ ল'ব মোৰ এই চেনেলটোৰ লগত। ঠিক আছে, তো আজিলৈ বেছি কথা নকওঁ গাইজ, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ বহুত নানান ধৰণৰ নতুন তথ্য লৈ আহিম কুকুৰৰ সম্পৰ্কত। ঠিক আছে গাইজ, তো আজিলৈ বাই বাই।